Hi everyone, good afternoon. আপোনালোকক এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি অতি দুখ মনেৰে আপোনালোকৰ লগত এটা কথা শ্বেয়াৰ কৰিম বিশেষকৈ আমাৰ মিচিং জনগোষ্ঠীৰ অতিকৈ জনপ্ৰিয় উদীয়মান কণ্ঠশিল্পী লেখন কুম্বাংখায়ৰ অসুস্থতাৰ বিষয়ে হয়তো অলৰেডি সকলোৱে গম পাইছে আৰু সেইমতে তেখেতে বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু তেখেতৰ দুটা কিডনীয়ে বেয়া হৈছে বুলি আমি গম পাইছো আৰু সেয়েহে মিচিং সমাজৰ যিমানখিনি আমাৰ শিল্পী সমাজত জড়িত আমাৰ যিমানখিনি আছে মানুহ আৰু সেইসকলে হয়তো গাঁৱে বৌৱে চহৰে বিভিন্ন উপায়েৰে বা বিভিন্ন ধৰণে তেখেতসকলে বিভিন্ন পদক্ষেপৰ জৰিয়তে অৰ্থ সংগ্ৰহৰ কাৰণে তেখেতসকলে ওলাই আহিছে আৰু সেইমতেও বহুজনে হয়তো ডনেট কৰি আহিছে কেৱল শিল্পী সমাজেই নহয় আমাৰ লেখন কুম্বাংখায়ক যিমানখিনি মানুহে ভাল পায় এই সকলোবিলাক মানুহে আজি ওলাই আহিছে তেখেতৰ চিকিৎসাধীনত যাতে নেকি থকাৰ অভাৱত তেখেতৰ চিকিৎসাটো ৰখি থাকিব নালাগে আৰু সেইমতে হয়তো বহুজনে ডনেট কৰি আহিছে আৰু বহুজনে ঠিক তেনেকৈ ওলাই আহি তেখেতৰ কাৰণে ডনেট বিচাৰি আহিছে তো হয়তো আপোনাৰ আৰু 2 টকা ডনেটে তেখেতক বহুখিনি চিকিৎসাত আগবঢ়াই নিব পাৰে আৰু সেয়েহে আপুনিও যি পাৰে তেখেতক সহায়ৰ হাত আগবঢ়াওক সেয়ে আপোনালোকলৈ অনুৰোধ থাকিল ঠিক তেনেকৈ আমিও কৰিলো আৰু বহুজনে কৰিব কাৰণ আমি সকলোৱে বিচাৰো এজন উদীয়মান কণ্ঠশিল্পী তেখেতে যেন সুস্থ হৈ আকৌ পুনৰ আগৰ দৰে কাম কৰি যাওক মিচিং সমাজৰ কাৰণে সকলো জনগোষ্ঠীৰ বাবে তেখেতে গান গাই যাওক এই আমি কামনা কৰো আৰু প্ৰতিগৰাকী অসমবাসীলৈ এটাই অনুৰোধ কৰিম আপোনালোকে আমাৰ সেই কণ্ঠশিল্পী গৰাকীক আপোনাৰ যিটো সক্ষম আপুনি যিটো দিব পাৰে সেয়া আপোনালোকে তেখেতক ডনেট কৰি বা তেখেতক সহায়ৰ হাত আগবঢ়াব বুলি কামনা কৰিলো আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলো যদি আপোনালোকে আমাৰ ভিডিঅ'টো ফেচবুক পেজত চাই আছে তেন্তে পেজটো ফলো কৰি দিব আৰু ইউটিউবত যদি চাই আছে তেন্তে সাবস্ক্ৰাইব কৰি দিব আৰু লেখন কুম্বাংখাই যেন অতি সোনকালে সুস্থ হৈ আমাৰ মাজলৈ ঘূৰি আহক সেয়ে কামনা কৰি আজি ভিডিঅ'টো শেষ কৰিলো নমস্কাৰ জয় আইকন